মাজনী লোৱা তোমাৰ কাপোৰযোৰ আহিছে ব্লাউজটোহে কেনেকৈ বা চিলাই দিলে চাব লাগিব থেংক গড মই যেনেকৈ কৈছিলোঁ তেনেকৈয়ে দিছে ৰ মাজনী তুমি ব্লাউজটো স্লিভলেছ কেলৈ দিছ বিয়াত স্লিভলেছ নিপিন্ধে নহয় মা এটা কথা কোৱা বিয়া কাৰ মোৰ কইনা কোনে সাজিব মই কাপোৰ কাৰ মোৰ আৰু তুমি দেখোন জানাই মই স্লিভলেছ ব্লাউজে পিন্ধো আৰু বিয়া এবাৰে হয় সো মই কম্প্ৰমাইজ কৰিবলৈ নাই দেই আমি এনেকুৱা কৰিব পাৰোঁ নেকি বিয়াৰ কাৰ্ডখনত দৰা কইনাৰ নামটো মিলাই এটা হেশটেগ ৰাখি থৈ দিওঁ তহঁতে প্লিজ মোৰ আৰু পাৰ্থৰ এটা ভাল হেশটেগ উলিয়াই দে না সোনকালে কি হ'ব ভাবচোন ভাব তহঁতে পঠ ছি ঐ তই বিয়াৰ গান এটা প্লে কৰচোন মই অকণমান কান্দি প্ৰেক্টিছ কৰোঁ চাওঁ মই কান্দিব লাগিব নহয় আৰু দেখিবলৈওতো ভাল লাগিব নহ'লে ফটোত দেখোন ভালে নাহিব দেচোন দে প্লে কৰ তহঁতে আহি আছনে নাই মোৰ বিয়ালে তোৰ বিয়া দেখোন এমাহ আছে আৰু তাকেতো অকল এমাহে আছে তহঁতে সোনকালে আৰু তহঁতে গোটেই কেইজনী শুনি ল জোৰোণত চবে বগাই পিন্ধিব লাগিব আৰু বিয়াত পিংক ৰিচেপশ্যনত য়েল্লো বুজিলি হেল্ল' বাইদেউ মোৰ মেকআপটো কিন্তু বহুত ধুনীয়া হ'ব লাগিব দেই মই ৰিস্ক ল'ব নোৱাৰোঁ আপোনাক যে মই ৰিল শ্বেয়াৰ কৰিছিলোঁ তেনেকুৱাই মেকআপ লাগিব আপুনি এতিয়ালৈকে মোক 110টা ৰিল শ্বেয়াৰ কৰিছে কোনটো কৰিম নাই এই লাষ্ট ৰিল শ্বেয়াৰ কৰিছোঁ যে সেইটোৱে ফাইনেল দিয়ক শুনা তোমাক কিন্তু মই ভালকৈ কৈছোঁ দেই আগতেও কৈছোঁ এইবাৰ লাষ্ট মই ভালকৈ কৈ আছোঁ মই তোমাক মনত ৰাখিবা কিন্তু মোক যেতিয়া হোমলৈ লৈ আহিব তুমি মোক দেখিয়ে চকুৰ পানী একদম সাগৰৰ দৰে বৈ যাব লাগিব তোমাৰ নহ'লে কিন্তু চাবা দেই